ৰ'ব আমি ক'ত আছো জান না এতিয়া তো আমি আছো এতিয়া মিনি সুইজাৰলেণ্ড জাষ্ট চপ্তা বুলি কয় তো চাই লওক তো হে বন্ধুসকল কি খবৰ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে যেন তো আজি মোৰ চেনেলত আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু যিবোৰ আপোনালোকে নতুন আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু বেল আইকনটো প্ৰেছ নিশ্চয় কৰিব কিয়নো নতুন আৰু কিবা ভিডিঅ' যদি মই বনাওঁ তেতিয়া আপোনালোকৰ ফাৰ্ষ্টতে আপোনালোকে এই ভিডিঅ' চাবলৈ পাব তো আজি আমি গৈ আছোঁ বদ্ৰীনাথ তো বদ্ৰীনাথ যোৱাৰ আগতে আমাৰ এটা ঠাই আহিব ৰাস্তাত যি মিনি সুইজাৰলেণ্ড চপ্তা বুলি কোৱা হয় তাতে আমি ৰখিম তো বলক গৈ থাকক ধুনীয়া দৃশ্যৰ উপভোগ কৰি কৰি ৰ'ব আমি ক'ত আছো জান না এতিয়া তো আমি আছো এতিয়া মিনি সুইজাৰলেণ্ড জাষ্ট চপ্তা বুলি কয় তো চাই লওক ইয়াৰ নাজাৰা এইটো ইণ্ডিয়াৰ ভিতৰত মিনি সুইজাৰলেণ্ড বুলি কয় তো ইয়াৰ নাজাৰা এটা নাজাৰা চাব আপুনি কিমান ধুনীয়া কিমান সুন্দৰ লাগি আছে তো আমি ইয়াত চব গাড়ী পাৰ্কিং কৰি ৰখা আছে পাৰ্কিং একদম লাইনে লাইনে আৰু ইয়াত ৰাস্তাৰ কিনাৰত আপুনি থাকিব নোৱাৰে কেতিয়া উৰাই দিব ঠিকনা নাই তো আৰু এটা জেগাত লৈ যাই আছোঁ বলক তো আৰু এটা বস্তু দেখাই দিওঁ ইয়াৰ কুকুৰকেইটা এনেকুৱা নুম চুম দীঘল একদম তো বেছি কিনাৰত নাযাওঁ ভয় লাগে চাই লওক এনেকুৱা দৃশ্য ভবাই নাছিলোঁ আহিম বুলি তো মন্দিৰৰ দৰ্শনৰ লগে লগে চপ্তা আহি পালোঁ চপ্তাৰ পৰা ইয়াৰ ঠাণ্ডা লাগি আছে তো বহুতে ৰাইডাৰ আহি আছে বহুত কিবা কিবি চবে ফটো মাৰি আছে ইয়াত তো আমি এতিয়া গাড়ী লৈ আগত যাম ওপৰত বদ্ৰীনাথলৈকে তো চপ্তা চাই লওক যিমান পাৰোঁ মই দেখাব চেষ্টা কৰি আছোঁ কম হওক সৰু হওক ডাঙৰ হওক তো চক কিমান ওখ পাহাৰকেইটাক চক মেঘে একদম সাৱটি ধৰি আছে তো এইখিনিতে দেখালোঁ তো আগত যাম ড্ৰাইভাৰো মাতি আছে জল্দি আমি ক'লোঁ 4-5 কৰি ফটো মাৰিলোঁ ৰখিবলৈ সিহঁতে কৈছে নাই যিমান দেৰি হ'ব সিমানেই আগলৈ পাবলৈ মুস্কিল হ'ব তো ওপৰত আহোঁতে অকণমান কি হয় মানে ইউ টাৰ্ণ বৰ্ড আছে তো সেইকাৰণে পাৰিলে কমলা বা হজমলা কিবা কিবি লৈ আহিব মানে বমি হোৱাৰ সম্ভাৱনা থাকে তো সেইটো আপোনালোকক যিহেতু মই প্ৰব্লেমকেইটা ফেচ কৰি আছোঁ আপোনালোকক জনাই আছোঁ সেইবিলাক লৈ আহিব আৰু পানী বটলত ভালকৈ ভৰাই লৈ আহিব আৰু গৰম পানী পালে ভাল হ'ব গৰম পানী লৈ আহিব আপুনি তো বলক আগত যাওঁ আৰু কি পাওঁ চাই থাকোঁ তো বন্ধুসকল হঠাৎ বৰষুণৰ আগমন হোৱাৰ কাৰণে আমাৰ অসুবিধা হৈ গৈছে আৰু ড্ৰাইভাৰে কৈছে এতিয়া গাড়ী চলাব নোৱাৰিম বুলি লেণ্ডশ্লাইড হোৱাৰ সম্ভাৱনা আছে তো আমি ইয়াত থাকি যাম তো আপোনালোকক ডাইৰেক্ট দেখাম কালি বদ্ৰীনাথৰ ভিডিঅ' বলক চাই থাকক কি হয় তো আজি বোলে উত্তৰাখণ্ডৰ CM আহিছে সেইকাৰণে লাইন দীঘলীয়া হৈ পৰিছে তো আমি অকণমান ওপৰ ফালে লৈ চাওঁ ওপৰ ফালে পিছফালে ক'ত কি আছে চাই লওঁ এইটো হৈছে আপোনাৰ ভগৱানৰ বাসগৃহ বুলি কোৱা হয় সেইকাৰণে এইটোৰ নাম হৈছে আপোনাৰ দেৱভূমি বুলি কোৱা হয় যিহেতু ইমান সুন্দৰ ধুনীয়া আৰু ইয়াৰ তলত যিটো নদী আছে এই নদীখনৰ নাম হৈছে আলোকনন্দা ইয়াত চাউথৰ ফিল্ম শ্বুটিং হৈছিল যোনটো আপোনাৰ আলু অৰ্জুনে এটা ফিল্ম আছে তাত গুণ্ডাজনক তললৈ পেলাই দিয়ে সেই ফিল্মখন ইয়াত শ্বুটিং হৈছিল তো সেইকাৰণে চাওক ইমান সৌন্দৰ্য ইমান ধুনীয়া পৰিৱেশ এটা ইয়াৰ মানুহবোৰো একদম ধুনীয়া মানে কথা বাৰ্তা একদম ধুনীয়া এইকাৰণে আৰু এতিয়া তো সকলোকে সুপ্ৰভাত মোৰ চেনেলৰ আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আছোঁ মই আজি বদ্ৰীনাথ টেম্পল আমি সকলোৱে আজি মিলি বদ্ৰীনাথৰ দৰ্শন কৰি ল'লোঁ তো আপোনালোকে চাব পাৰে আমি যোনটো ৰেষ্টুৰেণ্টত বহি আছোঁ তাৰ পৰা আপোনালোকে বদ্ৰীনাথৰ পুৰা চাই পাব যিহেতু এতিয়া টাইম হৈছে আমি একদম পাৰফেক্ট টাইমত গৈ পাইছোঁ মানে আমি দৰ্শন কৰিব সোমোৱাৰ লগে লগে গেট বন্ধ হৈ গৈছে যিহেতু মানে ভোগৰ টাইম হৈ গৈছিলে সেইটোত মানে আমি 2 মিনিট বা 2 ছেকেণ্ড আগত আমি সোমোৱাৰ লগে লগে গেট বন্ধ হৈ গৈছে আমাৰ ভাগ্য ভাল আছিল আমি ইমান দূৰৰ পৰা অসমৰ পৰা আহি দৰ্শন পাই গ'লোঁ আমি এতিয়া দৰ্শন কৰিলোঁ তাৰপিছত আপুনি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ এতিয়া আমি অকণমান কিবা খাই লওঁ এইফালে ধোচা আৰু এইফালে চাহ তো এইফালে শিৱাদা আছে এইফালে সুমন আছে আমি ইয়াত বহি অকণমান খাই লওঁ তাৰপিছত আমি ইয়াৰ পৰা ওলাম মানা গাঁও যিটো ভাৰতৰ লাষ্ট সীমাত য'ত আছে সেইটো গাঁও তাতে মানে আছে আমি তালৈকে যাম তো আমি ইয়াত খাই লৈ তো আপোনাৰ ইয়াত দিছে আমাক ধোচা দিছে এটা চাটনি আছে তাৰপিছত চাম্বাৰ আছে এইটো খাই আমি ওলাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বলক আমি এতিয়া খানা পিনাটো অকণমান খাই লওঁ তো চাই থাকিব মাথার বিট করছো